and press the bell icon. Never miss an update. নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই আপোনালোকক মোৰ ইউটিউব চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আপোনালোকক মই মোৰ আগৰ ভিডিঅ'কেইটাত দেখুৱালোঁ যে পাৰ্চেছ আৰু চেলছ কেনেকৈ কৰিব লোৱা, সেইটো অৰ্থাৎ পে'মেণ্ট আৰু ৰিচিপ্ট কেনেধৰণে কৰিব। যে আমি পে'মেণ্ট কৰিব লাগিলে মোৰ হাতত পইচা থাকিব লাগিব, মই যাৰ পৰা বস্তুটো কিনি আনিছিলোঁ, আৰু মই পইচা দিব লাগিলে মই কি কৰিব লাগিব, যাক বস্তুটো বিক্ৰী কৰিছিলোঁ তাৰ পৰা মই সেই পাৰ্টিটোৰ পৰা পইচাটো ল'ব লাগিব, আৰু মই যি পাৰ্টিৰ পৰা কিনিছিলোঁ সেই পাৰ্টিক মই দিব লাগিব। পে'মেণ্ট আৰু ৰিচিপ্ট। তো আমি পে'মেণ্ট কৰাৰ আগত ৰিচিভ কৰিব লাগিব। এইকাৰণে ৰিচিভ কৰিব লাগিব, পে'মেণ্ট কৰাৰ আগত এইকাৰণে কৰিব লাগিব কাৰণ আপোনাৰ হাতত পইচাটো থাকিব লাগিব, থাকিলেহে পে'মেণ্ট কৰিব পাৰিব, নহ'লে আপোনাৰ একাউণ্টছত 0 থাকিব, অৰ্থাৎ কেছ 0 হৈ থাকিব, আপুনি পে'মেণ্ট কৰিব নোৱাৰিব, সেইটো মাইনাছত থাকিবগৈ যিমান পে'মেণ্ট কৰিলেও। সেইকাৰণে আজি আহিছোঁ যে আপোনালোকে পে'মেণ্ট কেনেকৈ কৰিব বা ৰিচিপ্ট কেনেকৈ কৰিব। তো আপোনালোকে চাব যে কোনে দিব লাগে পইচাটো, কোনে দিব লাগিব আৰু কাক দিব লাগিব। তো ডিছপ্লেত যাওক, গৈ আপোনালোকে চাওক আপোনালোকে পাৰ্চেছ কাৰ পৰা কৰিছে আৰু চেলছ কাক কৰিছে। তো পাৰ্চেছ কাৰ পৰা কৰিছে, কোনটো পাৰ্টিৰ পৰা, বিকি ষ্ট'ৰ, আৰু বিক্ৰী কাক কৰিছে সেই নামটো চাব। তো চেলছ দেখুৱাইছে, ভাউচাৰ টাইপ চেলছ আৰু পাৰ্চেছ। তো চাই লৈ ইয়াৰ পৰা ওলাই যাওক। এতিয়া গৈ আমি যেনেকৈ পাৰ্চেছ কৰিছিলোঁ, চেলছ কৰিছিলোঁ, তাতেই ভাউচাৰটো এণ্ট্ৰি কৰিব লাগিব। তো একাউণ্টিং ভাউচাৰত গৈ এণ্টাৰ প্ৰেছ কৰক। এতিয়া আমি ফাৰ্ষ্ট টাইম কি কৰিব লাগিব, পে'মেণ্ট কৰাৰ আগত ৰিচিভ কৰিব লাগিব। তো ৰিচিভ কেনেকৈ কৰিব, ইয়াতে F6 প্ৰেছ কৰিব ৰিচিপ্টৰ কাৰণে, বা ইয়াতে দেখুৱাই আছে এইটো F6। তো ইয়াতে ক্লিক কৰি দিলে হ'ব, বা কীবৰ্ডৰ পৰা F6 প্ৰেছ কৰিব। আৰু একাউণ্টত আপোনালোকে ৰিচিভ কৰিব কেনেকৈ, কেছ ৰিচিভ কৰিব, কোনো ধৰণৰ বেলেগ অপশ্যন কৰিব নালাগে। লিষ্ট অফ লেজাৰ একাউণ্টছ, কেছ, সেইটো থাকিয়ে যাব। তো একাউণ্টছত আমি জাষ্ট কেছ চিলেক্ট কৰিব লাগে। ইয়াতে আমাৰ ৰাইট চাইডে দেখুৱাই দিছে কেছ চিলেক্ট, কেছ পাৰ্টি ছেকেণ্ডত। এতিয়া আপোনালোকে কাৰ পৰা ৰিচিভ কৰিব, যিটো পাৰ্টিক বিক্ৰী কৰিছিলে সেই পাৰ্টিটো ইগোটেক আছিলে, আমি আপোনালোকে এইটো চিলেক্ট কৰি দিব, তাৰপিছত এণ্টাৰ প্ৰেছ। এতিয়া কেনেকৈ গম পাব আপুনি কিমান টকা পায়। তো লগে লগে নাম চিলেক্ট কৰাৰ লগে লগে কাৰেণ্ট বেলেঞ্চত দেখুৱাই দিছে কিমান টকা পাব। এতিয়া আমি কি কৰিব লাগিব, যিমানখিনি ইয়াত এমাউণ্ট দিব এণ্টাৰ কৰিব লাগিব, ইয়াতে এণ্ট্ৰি কৰি দিব লাগিব। ইয়াত আমাৰ এমাউণ্টটো এড কৰক, এণ্টাৰ কৰক, যিমানখিনি এমাউণ্ট দিব লগা আছে 1,12,326 টকা। এণ্টাৰ কৰিলে, তাৰপিছত এণ্টাৰ, তাৰপিছত এণ্টাৰ, তাৰপিছত এণ্টাৰ, একচেপ্ট। এইটো আমাৰ কি হৈ গ'ল, কেছলৈকে এমাউণ্টটো আহি গ'ল। এতিয়া কেছলৈকে অহাৰ পিছত আমি কি কৰিব পাৰোঁ, এতিয়া যিটো এমাউণ্ট আমাৰ আছিলে সেই এমাউণ্টটো এতিয়া আমি যাৰ পৰা কিনিছিলোঁ তাক দি দিব পৰাকৈ আমাৰ কেছত এমাউণ্টটো থাকি গ'ল। এতিয়া আমি ৰিচিভ কৰাৰ পিছত আমি এবাৰ আকৌ পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰিবৰ কাৰণে কীবৰ্ডৰ পৰা F5 প্ৰেছ কৰিব পাৰে, বা ইয়াত পে'মেণ্টৰ কাৰণে অপশ্যন দেখুৱাই আছে ক্লিক কৰি দিব পাৰে, বা কীবৰ্ডৰ পৰা F5 প্ৰেছ কৰিব, F5 প্ৰেছ কৰিব। কৰাৰ লগে লগে পে'মেণ্ট আহিছে। এতিয়া পে'মেণ্ট কেছে পে'মেণ্ট কৰিম আমি, আৰু এতিয়া পাৰ্টিকুলাৰ্ছত আহিব যে আপোনালোকে কাক পে'মেণ্ট কৰিব। আৰু চাওক আপোনালোকে পে'মেণ্ট ৰিচিভ কৰাৰ লগে লগে আপোনাৰ তাত পইচা আহিছে নে কেনেকৈ গম পাব। কেছ চিলেক্ট কৰাৰ লগে লগে আপোনাক ইয়াত দেখুৱাই দিছে কাৰেণ্ট বেলেঞ্চ কিমান আছে আপোনাৰ হাতত। তো 1,12,326 টকা অলৰেডি কেছ আছে। তো পাৰ্টিছ একাউণ্টটো আমি দিব লাগিব এতিয়া, যাৰ পৰা কিনি আনিছিলোঁ সেইটো হ'ব, যিটো পাৰ্টিৰ পৰা কিনি আনিছিলোঁ সেইটো আছিলে বিকি ষ্ট'ৰ আছিলে। ইয়াতে যিটো আমি পাৰ্টিছ একাউণ্ট সেইটো চিলেক্ট কৰিব, তাৰপিছত এমাউণ্ট কিমান দিব লাগে, কাৰেণ্ট বেলেঞ্চ দেখুৱাই দিছে। এতিয়া আমাৰ কাৰেণ্ট বেলেঞ্চ আছে 1,12,326 টকা, মানে অৰ্থাৎ আপুনি দিব বা আমি দিব পৰাকৈ এমাউণ্টটো আছে। সেই এমাউণ্টটো কি কৰিব, যিমানখিনি দিব লগাকৈ আছে, দিব লাগে, সেই এমাউণ্টটো কি কৰিব, ইয়াতে এণ্ট্ৰি কৰিব, যিমানখিনি এমাউণ্ট আমি দিব লাগে। দিয়াৰ পিছত এণ্টাৰ প্ৰেছ কৰিব, দেন এণ্টাৰ এগেইন, একচেপ্ট। এনেধৰণে আমি কি কৰিব পাৰোঁ, পে'মেণ্ট বা ৰিচিভ কৰিব পাৰোঁ। ঠিক আছে বন্ধুসকল, এইখিনিয়ে পে'মেণ্ট ৰিচিপ্টৰ ক্ষেত্ৰত। আজিলৈ এৰিছোঁ। নেক্সট আপোনালোকৰ মাজত মই লৈ আহিম নেক্সট ভিডিঅ', তো চাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।